নমস্কাৰ বন্ধুসকল, ডিপেন লাইভৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোহি লখিমপুৰ জিলাৰ পানী গাঁৱৰ তেলিয়াপথাৰ গাঁৱত পাৰ্থপ্ৰতিম পাঠকৰ ওচৰত। পাৰ্থপ্ৰতিম, আমাৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। পাৰ্থপ্ৰতিমে বিভিন্ন অনুষ্ঠানত বিভিন্ন ধৰণে গীত পৰিৱেশন কৰে, তাৰ উপৰিও বিভিন্ন ভাগৱত পাঠ অনুষ্ঠানত ভাগৱত পাঠ কৰে। পাৰ্থপ্ৰতিম, তুমি কেনেদৰে তোমাৰ চিনাকিটো প্ৰথমতে আমাৰ দৰ্শকসকলক জনোৱা। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম পাঠক, জিলা লখিমপুৰ। আৰু মই বিশেষ ধৰণে ভাগৱত পাঠ বা গীতা পাঠ অনুষ্ঠানৰ লগত প্ৰায় জড়িত হৈ আছোঁ। এই সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত এনেকৈ জড়িত হৈ আছোঁ। আৰু পাৰ্থ, তুমি এই সাংস্কৃতিক জগতখনৰ পৰা কেতিয়াৰ পৰা তুমি আগবাঢ়ি আহিছা? হয়তো মই নিজেও ক'বলৈ অকণমান অসুবিধা হ'ব, এই সাংস্কৃতিক জগতখনৰ লগত কেতিয়া, ক'ৰ পৰা আৰু কেনেকৈ জড়িত হ'লোঁ। মই নিজেও নজনাকৈ মই নিজে জড়িত হৈ গ'লোঁ। কোনো ধৰণৰ আজিলৈকে আনুষ্ঠানিক শিক্ষাও লোৱা নাই বা ল'বলৈ সক্ষম হোৱা নাই। হয় দৰ্শকসকল, পাৰ্থপ্ৰতিমে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ তেওঁ ভাগৱত পাঠ কৰি আহিছে। পাৰ্থপ্ৰতিম, তুমি এই ভাগৱত পাঠৰ ওপৰত কিবা ক'বা নেকি? কেনেদৰে কাৰ পৰা অনুপ্ৰাণিত হ'লা? ভাগৱত পাঠ বুলি ক'বলৈ গ'লে মোৰ জীৱনৰ এজন গুৰু আছে। গুৰুজনৰ মই নামটো ক'বলৈ বিচাৰিছোঁ। তেখেত হ'ল লখিমপুৰ জিলাৰ দলহাটৰ অন্তৰ্গত ফুলবাৰী অকণ বৰুৱাদেৱ। হয়, তেখেতৰ পৰাই মই আধ্যাত্মিক ক্ষেত্ৰখনৰ লগত জড়িত হ'বলৈ যথেষ্টখিনি অৱদান পাইছোঁ। পাৰ্থ, তুমি কিমান বছৰ বয়সৰ পৰা তুমি এই বিষয়ত আগবাঢ়ি গৈছা? মই 2017 চনৰ পৰা জড়িত হৈছোঁ। হয় হয়। তুমি লখিমপুৰতে আবদ্ধ আছানে, নাই অসমৰ বিভিন্ন জিলাত গৈ তোমাৰ ভাগৱত পাঠ অনুষ্ঠান আগবঢ়াইছা? নাই, অসমৰ বিভিন্ন জিলাত গৈছোঁ। হয়। বহুতো জেগাতে প্ৰায় ৰাইজে আমন্ত্ৰণ কৰিছে। হয়, গৈছোঁ। তুমি আমাৰ দৰ্শকসকলক কিবা ভাগৱত পাঠৰ কিবা এটা অনুষ্ঠান এটা কৰি দেখুওৱা। ভাগৱত পাঠ মানে মই সকলো গীতৰ শ্ৰেষ্ঠ গুৰুজনাৰ লেখনিৰ প্ৰথম বিৰচিত বৰগীত হয়, মনমেৰিৰাম চৰণেহি লাগো এই বৰগীত ভাগিৰে এটি কলি মোৰ কণ্ঠেৰে গাম বুলি ওলাইছোঁ। হয় হয়। কৃষ্ণ ৰাম চৰণহি লাগো তই দেখুনায়ন তক আগু মন মেৰি ৰাম চৰণহি লাগো। সুন্দৰ পৰিৱেশন পাৰ্থপ্ৰতিমৰ মুখেৰে আপোনালোকে শুনিলেই। পাৰ্থপ্ৰতিম, তুমি ইয়াৰ উপৰিও বেলেগ কি কৰি ভাল পোৱা? ইয়াৰ উপৰিও মই মহেন্দ্ৰ হাজৰিকাদেৱৰ গীত, বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত, লোকগীত এনেকুৱা ধৰণৰ মানে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ ভাল পাওঁ। আহকচোন বন্ধুসকল, আমি পাৰ্থপ্ৰতিমৰ মুখেৰে এটা মহেন্দ্ৰ হাজৰিকাৰ গীত উপভোগ কৰোঁ। হয়। কথাৰ চন্দেৰে লিখা হোৱা নাই
প্ৰাণৰো ভাষাৰে লিখা হৈ গ'ল, প্ৰাণৰো ভাষাৰে লিখা হৈ গ'ল, সেয়ে তুমিও চাগে বুজা নাই, তুমিও চাগে বুজা নাই। কথাৰ ছন্দেৰে লিখা হোৱা নাই মোৰ এই কবিতা, মোৰ এই কবিতা। হয় পাৰ্থপ্ৰতিম, তুমি ইমান সুন্দৰভাৱে গীত পৰিৱেশন কৰিলা, তোমাৰ আনুষ্ঠানিক শিক্ষা তুমি নাই বুলিও কৈছা। হয়, নাই। কেনেদৰে আয়ত্ত কৰা মহেন্দ্ৰ হাজৰিকাৰ গীত বা ভাগৱত পাঠ কেনেদৰে আয়ত্ত কৰা তুমি? মই এয়া আয়ত্ত কৰিবলৈ লোৱাৰ মূলতে হ'ল মোবাইলটো। হয়। মোবাইলৰ পৰা শুনি শুনিয়ে মই হয় যি আপোনালোকৰ আগত পৰিৱেশন কৰিছোঁ, ইয়াত হয় কোনোবাখিনিত ভুল ক্ৰুটি ৰৈ যাব পাৰে, আপোনালোকে ক্ষমা কৰিব। হয়, কোনো নহয় ধৰণৰ যিহেতু তুমি কৈ দিছা যে আনুষ্ঠানিক শিক্ষা নাই, শিক্ষা নাই, গতিকে ভুল ক্ৰুটি হোৱাটো সামান্য কথা। হয়। পাৰ্থপ্ৰতিম, তোমাৰ ঘৰত কোন কোন আছে এতিয়ালৈ সোধাই নাই, ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা, ভাইটি এজন আৰু মই, আমি চাৰিজনীয়া পৰিয়াল। হয় হয়, সুখী পৰিয়াল। দেউতাই কি কৰে? দেউতাই খেতি বাতি কৰে। হয়, খেতি বাতি কৰি যেনে তেনে জীৱন নিৰ্বাহ কৰি আছে। হয় হয় হয়। সৰুৰে পৰা অকল এই সংগীতৰ লগতে জড়িত নে বেলেগ কিবাও তুমি চেষ্টা কৰিছা? নাই, বেলেগ চেষ্টা বুলি ক'বলৈ গ'লে সংগীতৰ লগতে মই প্ৰায় জড়িত হৈ আছোঁ। তেনেকৈ ধৰণে আৰু বেলেগৰ লগত জড়িত নাই বিশেষকৈ। হয়। পাৰ্থপ্ৰতিমে কেৱল মহেন্দ্ৰ হাজৰিকাৰ গীত, ভাগৱত পাঠ আদিতে ক্ষান্ত নহয়, তেখেত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সুন্দৰ গীত পৰিৱেশন কৰে। আহকচোন তেখেতৰ মুখেৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কলি আপোনালোকৰ সন্মুখত আগবঢ়াওঁ। হয়। সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি, দুৱাৰ শুনোৱালি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী। সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি, দুৱাৰ শুনোৱালি পূজাৰী পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী। সুন্দৰ পাৰ্থ, তুমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত আমাৰ দৰ্শকক শুনালা। এতিয়া তোমাৰ মুখেৰে আমাৰ দৰ্শকলৈ এটা দিহানামৰ কলি আগবঢ়াব লাগে। হয়। শ্ৰী কৃষ্ণে অৰ্জুনক গীতা কহিলা, অন্য দেৱী দেৱতাক পূজা নকৰিবা সহায়, মই হৈছোঁ দেৱ নাৰায়ণ হে। শ্ৰীকৃষ্ণে অৰ্জুনক গীতা কহিলা,
কিবা সহায় মই হৈছোঁ দেৱ নাৰায়ণ হে। সুন্দৰ পাঠক। দৰ্শকক আমাৰ একেবাৰে অনুষ্ঠানৰ শেষত হয়, তুমি আমাৰ দৰ্শকক কি উপহাৰ দিবা একেবাৰে শেষত? মই ভাগৱত মূৰ্তি বৰ্ণনাৰ হয় এটি বা দুটি কলি গাবলৈ হয়। ভাবিছোঁ। হয়। হো প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয় ও নাভি দেখে পঞ্চমেহ ছয়ে বৈশস্থল সপ্তমে অষ্টমে কৈ কমল যুগল ও ৰাম হ কংস দেখে নব মেদ হমে যাৰ তুণ্ড একাদশে ললাট দা দশে ভৈলা মুণ্ড হেন ভাগৱত ৰমু ৰুতি মনোহৰ তমালহত দিশ বৰ্ণ শ্যাম কলে বৰ হৰি ৰাম 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 ৰাম। সুন্দৰ পাৰ্থক। তোমাক আমাৰ অনুষ্ঠান ভাগি ইমান সুন্দৰ পৰিৱেশৰ মাজত ইমানখিনি সময় আমাক দিয়াৰ বাবে তোমালৈ অশেষ ধন্যবাদ থাকিল। হয়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাব। গতিকে ভিডিঅ'টো লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈ এনেদৰে ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইবৰ কাষত থকা ঘণ্টা বটনটো টিপি দিব। ধন্যবাদ।